খুব বেয়া আছিলে তাৰ কাৰণে প্ৰতিবাদো কৰিছিল আপোনালোকে আজি কিন্তু পাবলৈ কি ক'ব কেনেকৈ অনুভৱ তেতিয়াৰ পৰা আমি ইয়াতে আহিছিলো তেতিয়াৰ পৰা মই দেখিছো ৰাস্তাটো এনেকাই আছে বহুত বছৰ হৈ গ'ল বেয়া হোৱা যেনেকা আছে এনেকাই আছে ৰাস্তা আজি বহুত বছৰ মূৰতে ক'ব লগা কথা আছিল আমি অলপ আগতে কিবা ৰাস্তাৰ কাৰণে কথা কৈছিলো ওলাইছিলো দেখাইছিলো সেইকাৰণে আজি এইটো ৰাস্তা হ'ব খুজি আছে আৰু কাক ধন্যবাদ দিব এতিয়া যেহেতু মানে আমাৰ ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছো আমি তাকে ভোট দি থাকিম জিকাম আৰু ধুনীয়া হৈ যাওক ৰাস্তাটো আৰু আমাক আৰু পানী চানী গিলা ব্যৱস্থা ভাল লাগিব বহুত ধন্যবাদ দিছো মই হয় প্ৰথমতে ধন্যবাদ জনাইছো আপোনালোকক আমাৰ এই ডিমাকুছী 1 নম্বৰ উত্তৰ ডিমাকুছী পাঁচঘৰীয়াপাৰা সুবাত আহি উপস্থিত হোৱাৰ বাবে আৰু আমি ধন্যবাদ জনাইছো আমাৰ ভেৰগাঁও সমষ্টিৰ MCLA তথা EM ডাউবিচা বড়ো ডাঙৰীয়াক যেহেতু আমাৰ এই গাঁৱলীয়া ৰাস্তাসমূহ CC ব্লক কৰাৰ এটা পৰিকল্পনা লৈছে আৰু আজি তাৰে আমাৰ উদ্বোধনী কৰিলে তো আমি আমাৰ গোটেই গাঁওবাসীৰ হৈ ডাউবিচা ছাৰক ধন্যবাদ জনাইছো লগতে আমাৰ এইখিনি যিটো 1 নম্বৰ উত্তৰ ডিমাকুছী পাঁচঘৰীয়াপাৰা যিটো সুবা বঙালী সুবা তো ইমান বছৰে আমাৰ ইয়াতে কোনো ৰাস্তা বা আমি ৰাস্তা ঘাট স্কুলৰ ল'ৰা ছোৱালী যাব পৰা বহুত অসুবিধা হৈ আছিলে তো আজি ডাউবিচা ছাৰৰ মানে এই সহযোগত আমাৰ এই ৰাস্তাটো হ'বলৈ গৈ আছে তাৰ বাবে আমি খুবেই আনন্দিত আমাৰ গাঁওবাসী বহুত আনন্দিত হৈছে ধন্যবাদ আমাৰ সঁচাকৈ আজি সুখৰ বিষয় আজি প্ৰায় স্বাধীনতাৰ ইমান 73 বছৰ 75 বছৰ পিছত যে আমি ৰাস্তাখন কেইদিনমান পিছত CC ব্লক হিচাপে দেখিবলৈ পাম ইয়াতে মোৰ জন্ম এখন অতি পুৰণি গাঁও ডিমাকুছী গড়াত এখন গাঁৱৰ মানুহৰ খুব এটা মানে অৱদান আছে কিন্তু সেই হিচাপে এই ডেভেলপমেণ্টটো আমাৰ ৰাস্তাৰ ডেভেলপমেণ্টটো হোৱা নাছিলে আমি এই ৰাস্তাৰ ডেভেলপমেণ্টটো পাই খুব নিশ্চয় আনন্দিত কেইদিনমান আগত গাঁৱৰ ৰাইজে প্ৰাগ নিউজৰ থ্ৰুত এটা প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰে ফলস্বৰূপে আজি আমি এই ৰাস্তাখন পাবলৈ সক্ষম হৈছোঁ আমাৰ ডাউবিচা ছাৰে UPL চৰকাৰে আমাক সুদৃষ্টি দিলে আমি নথৈ আনন্দিত গাঁওবাসী গোটেই নথৈ আনন্দিত ৰাস্তাটো সোনকালে হওক আমি এই ৰাস্তাত যাতে ভালকৈ উপভোগ কৰিব পাৰোঁ বিগত দিনত যিবিলাক আমি সমস্যাত ভুগিছিলোঁ যে ল'ৰা ছোৱালী তাত বাগৰি পৰিছিলে কিছুমানৰ কিতাপ উটুৱাই নিছিলে আমি ৰোগীসকলক সময়ত ট্ৰিটমেণ্ট দিব পৰা নাছিলোঁ ৰাস্তাটোৰ কাৰণে এনেকুৱা বিভিন্ন ধৰণৰ মানে সামাজিক কাম কৰিবলৈ যাওঁতে আমি বাধা পাইছিলোঁ আজি আমি নিশ্চয় আনন্দিত ৰাস্তাটো সোনকালে হওক আমি ৰাস্তাটো সোনকালে উপভোগ কৰিব পাৰোঁ সেই সকলোকলৈ ধন্যবাদ থাকিল এইখিনি মোৰ ক'বলগীয়া সৃষ্টিবৰ কাৰণে কৰিছে যে এই আঁচনিবিলাক নিৰ্বাচন কেন্দ্ৰিক বুলি কৈছে হয় নেকি কথাবোৰ কেনেকুৱা এইখিনিতে মই কওঁ যুদ্ধ কৰিবলৈ যাওঁতে ভাল বেয়া দুইটাই থাকিব যুদ্ধ কৰি মজা আছে বিৰোধী নাথাকিলে সংগ্ৰাম কৰি লাভ নাই যিহেতু আমাৰ সংগ্ৰামেই জীৱনৰ আন এটি নাম এটা ভাল কাম কৰিবলৈ গ'লে ভাল বেয়া দুইটাই আহিব যিসকলে ভাল কাম কৰে তেওঁলোকৰ বদনাম হয় আৰু যিসকলে একো কাম নকৰে তেওঁলোকৰ বদনামো নাই আৰু এটা শ্ৰেণী আছে চকু চৰাহ বুলি কয় অইনৰ ভাল নেদেখে আৰু নিজেও ভাল কাম কৰিব নোৱাৰে মই এইখিনি উপস্থাপনে আমি বুডোভা ৰেইনবো ৰিভলিউশ্যন মিছন বুডোভা উপেন্দ্ৰ ব্ৰহ্মৰ নামত আমি এই কাৰণেই আমি প্ৰতিষ্ঠিত কৰিছোঁ যাতে তেওঁ এইটো স্বৰ্গগত তেওঁৰ পৰা আমাৰ আশীৰ্বাদ লাগে তেওঁৰ আশা আকাংক্ষা যাতে আমি পূৰণ কৰিব পাৰোঁ তেওঁ সংগ্ৰামী জীৱন বড়োলেণ্ডৰ বড়ো ৰাইজৰ উন্নয়নৰ কাৰণেই উদ্ধাৰ কাৰণেই সংগ্ৰাম কৰি গোটেই জীৱন কটাই গৈ তেখেত স্বৰ্গত গতি গ'ল তেখেতে আত্মাৰ সগতিৰ কাৰণে আমি শ্ৰীযুত ডাউবিচা বড়োৰ নেতৃত্বত প্ৰমোদ বড়োৰ অনুমোদন সাপেক্ষে আমি গঠন কৰিলোঁ ৰেইনবো ৰিভলিউশ্যন 7 ৰঙৰ ৰামধেনুৰে 7টা ৰঙৰ মাজত আমাৰ 7টা ডিপাৰ্টমেণ্ট লৈছোঁ বিভিন্ন কামৰ কাৰণে লৈ আমি আঁচনি প্ৰস্তুত কৰিছোঁ যিকোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে লাগে পৰিকল্পনা তাৰপিছত আঁচনি প্ৰস্তুত তাৰপিছত ইমপ্লিমেশ্যন তাৰপিছত আমাৰ পৰিচালনা গতিকে এই পৰিকল্পনা কৰি আমি ভিজন এটা লৈছোঁ
ভিজন নাথাকিলে মানুহৰ উন্নতি নহয় গতিকে ভিজন কৰি আমি তাক আমি মানে প্লেনিং ডেভেলপ ইষ্টিমেট বনাই আমি ইমপ্লিমেশ্যনত আগবাঢ়িলোঁ তাৰ মূলতে লাগে ৰাজহ অসমৰ অৱস্থা এনেকুৱা হৈছে যে ৰাজহৰ ক্ষেত্ৰত যিকোনো এটা গাঁৱৰ ৰাস্তা বনাবলৈ হ'লেও টকাৰ ইমানবোৰ মেৰপাক আছে ৰঙা ফিটাৰ মেৰপাক আছে যাতে আহি নেপায় গাঁৱৰ দুৰ্গতি কোনেও বুজিয়ে নাপায় তেনেস্থলত গাঁও বস্তুবোৰ আমি লগ লাগি চিন্তা কৰিলোঁ যে পৰিকল্পনা কৰিলোঁ কেনেকুৱা ধৰণে আমি কাম কৰিব পাৰোঁ সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত ষ্টেটত আমি যিহেতু তেওঁ ফেইলাৰ হ'ল তেখেতৰ চেণ্ডেল ক্ষয় গ'ল ৰাইজৰ উন্নয়ন কামৰ কাৰণে এটা সৰু বস্তু আনিব পৰা নাছিল আমি পৰিকল্পনা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰক কোনো দিবলৈ কিছুমান আঁচনি আছে যিবোৰ আঁচনি চৰকাৰৰ থ্ৰুৱেদি আহিব নালাগে ডাইৰেক্টলি আমি NGO বা যিজন MLA মিনিষ্টাৰ পঠাই তেওঁৰ থ্ৰুলৈ আহিব পাৰে তেনেকুৱা কিছুমান আমি নিৰ্বাচন কৰি আমি তেনে পৰিকল্পনা কৰি DPR বনাই আমি দাখিল কৰিছিলোঁ লগে লগে আমি আনিছিলোঁ ফাউৰ ডক্টৰ দিলীপ কুমাৰ ফাউ তেওঁ চিনিয়ৰ এডভাইজাৰ তেওঁ ৱৰ্ল্ডৰ বিভিন্ন স্থানত কাম কৰি আহিছিল আমাৰ বড়োভূমিতো আমি তেওঁক অনুৰোধ কৰি এডভাইজাৰ ল'লোঁ তেওঁ আগতে আহি গৈছে এইবাৰ 5 তাৰিখে আহি আছে তেওঁৰ পৰা আপোনালোকে সবিশেষ জানিব তেওঁ বিভিন্ন পৰিকল্পনা ৱৰ্ল্ডৰ সব কাম ঠাইতে কৰি আহিছে তেওঁ এতিয়াও চিনিয়ৰ এডভাইজাৰ ফাউ UNO তেওঁৰ নেতৃত্বত আমি কিছুমান ইণ্টাৰনেশ্যনেলৰ আমি স্কিম বনাইছিলোঁ পৰিকল্পনা কৰিছিলোঁ আমি পঠাইছিলোঁ তাৰ ভিতৰত কিছুমান আমাৰ এনেকুৱা আছে যে তেওঁলোকে ডনেট কৰে দুখীয়া ৰাইজক ডনেট কৰে তেনেকুৱা আমি আঁচনিও ইণ্টাৰনেশ্যনেল বিচাৰি উলিয়াইছিলোঁ লণ্ডনত অৱস্থিত তেওঁলোকেও আমাক সহায় দিলে যে গো এহেড আপোনালোকক আমি ফাণ্ডিং কৰিম এই পৰিকল্পনা আমি স্কিম দিছিলোঁ ৩,২০১ কোটি টকা ইণ্টাৰনেশ্যনেল ফাণ্ডত আৰু তেওঁলোকে লাষ্ট এখন চিঠি দিছে সেই চিঠিটোতে তেওঁলোকে চেয়াৰমেনে একচেপ্ট কৰিছে গ্ৰহণ কৰিছে আমাৰ $388 ইণ্ডিয়ান ভেলুত লাষ্ট চিঠি আহিছে পৰহি আহিছে গতিকে আমি চেণ্ট্ৰেলৰ পৰা সহায় পাইছোঁ গো এহেড আপোনালোকে কাম কৰি যাওক আমাক এই ইণ্টাৰনেশ্যনেল ফাণ্ডৰ দিলীপ কুমাৰ ছাৰ আহি গৈছে 5 তাৰিখে আহিব এইবোৰ কাম চাব তেওঁ কৈছে গো এহেড আৰু সেইটো বেচিছত আমাৰ NGOত আমাৰ বুডাফাৰ ৰিভলিউশ্যনত কিছুমান স্পণ্টেনিয়াছ ষ্টেক হোল্ডাৰ আগবাঢ়ি আহিছে তেওঁলোকে টকা কেতিয়া পাই পাব সেইটোলৈ কথা নাই কিন্তু তেওঁলোকে আগবাঢ়ি আহিছে আমাৰ পৰিকল্পনা মতে সাহায্য আগবঢ়াবলৈ গতিকে তেওঁলোকে নিজে ইচ্ছাত আহিছে এই ৰাস্তা ঘাট এখেতে কৰি দিছে এজন আহিছে আমাৰ 4-5 জনে ৰাস্তা ঘাটৰ উন্নয়নত আগবাঢ়িছে এখেতে আজি ছাতি প্ৰদান কৰিছে মস্কোটোত আঁঠুৱা দিব গাঁৱৰ কাৰণে তেওঁলোকৰ একোজন মানে আদ্যৱন্ত লোক ক'ব পাৰি সমাজসেৱক ক'ব পাৰি তেওঁলোকে সেইখিনি সহায় যদি আমাক ডাউবছুবোৰো বিশেষকৈ তেওঁ পাৰ্চনেলিটিত তেওঁৰ ব্যক্তিত্বত অনুপ্ৰাণিত হৈ তেওঁলোকে আগবাঢ়ি ষ্টেক হোল্ডাৰ বিচাৰি কামত আগবাঢ়াই গৈছে আৰু সেইখিনি কাম ৰূপায়ণ কৰি গৈছে ৰাইজক সহায় কৰিবলৈ বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে ডাউবছুবোৰ নেতৃত্বত ব্যক্তিত্বত তেওঁলোকে অনুপ্ৰাণিত হৈ কাম আগবাঢ়ি গৈছে আৰু তেওঁলোকে বড়ো ৰাইজৰ বিশেষকৈ আমাৰ ভেৰগাঁৱৰ ৰাইজৰ ব্যৱহাৰত বহুত সন্তুষ্টি লাভ কৰিছে তেওঁলোকে আৰু আমাক সহায় কৰি যাবলৈ আগবাঢ়িছে আমি এইখিনি আমি ইণ্টাৰনেশ্যনেল ফাণ্ডো আহিব চেণ্ট্ৰেল ফাণ্ডো আমাৰ অলৰেডি এপ্ৰুভ হৈছে গতিকে আমি তাৰ বিনিময়তে আমি এই কাম আৰম্ভ কৰি দিছোঁ ইয়াত কোনো ৰাজনৈতিক আমাৰ উদ্দেশ্য নাই বুডাফা আমি জানো বুডাফা উপেন্দ্ৰনাথ বৰ্ম জিন্দাবাদ ৰাখিব লাগে ডাউবছুবোৰো তেওঁ আমি পলিটিকেলি কোৱা নাই তেওঁ মই চেয়াৰমেন হিচাপে কৈছোঁ এজ এ EM হিচাপে কৈছোঁ তেখেতৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই তেওঁ সাধাৰণ মানুহ তেওঁ নিজেও কৈছে কাইলৈ EM নহ'লেও নাই মই ৰাইজৰ মাজত থাকিম ৰাইজৰ কাম কৰিম সেইটোহে লাগে সৎ সাহস লাগে সততা লাগে ৰাজদণ্ড সকলোকে দিয়ে ৰাজদণ্ড ৰখাটো ডাঙৰ বস্তু ৰাজদণ্ডত সব বস্তু আহিব নাৰী বাৰী কাৰী টকা পইচা সব আহিব কিন্তু ৰাজদণ্ড কিভাৱে ৰাখিব পাৰে সেইটো ৰজাজনৰ কথা আপোনালোকে চকুৰ সন্মুখত দেখিছে বহুত ৰজা পৰি গৈছে ৰাজদণ্ড ৰাজআসন অপব্যৱহাৰ কৰাৰ কাৰণে চকুৰ সন্মুখত গতিকে আমি ডাউবছুবোৰক আমি বাহিৰৰ দৃষ্টিৰ পৰা চাইছোঁ আপোনালোকে বিশেষকৈ সাংবাদিকসকলে
আপোনালোকেতো জানে চব গতিকে আপোনালোকে হৈছে দেশৰ চতুৰ্থ স্তম্ভ আপোনালোকক সন্মান কৰি আগবাঢ়িব লাগিব ডাও চুবুৰীয়ে আপোনালোকক সন্মান যথেষ্ট কৰি আগবঢ়াই আছে আপোনালোকে আমি ভাবোঁ তেওঁ বেয়াখিনি আপোনালোকে উনুকিয়াই দিব প্ৰচাৰ মাধ্যমে নহয় তেওঁক ব্যক্তিগতভাৱে কৈ দিয়ক আপোনাৰ এইখিনি বেয়া হৈছে আপুনি সংশোধন কৰক মিডিয়া হৈছে সংশোধন কৰা মানুহক সৎপথত লৈ যোৱা চব ফালেদি ক্ৰিটিচাইজ কৰক গতিকে আপোনালোকৰ হাতত আমি দিছোঁ ডাও বস্তুবোৰ ভাল বেয়া গোটেইখিনি লৈ আপোনালোকে আগবাঢ়ি যাওক আপোনালোকক অশেষ ধন্যবাদ এই গৰমত এই মাউথ পিচ লৈ যে আপোনালোকে ঘূৰি আছে মই ডাও বস্তুবোৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে আপোনালোকৰ কোঅপাৰেশ্যন মই পদ্মকান্ত শইকীয়াই বুদাফাৰ ৰেইনবো মিছনৰো হৈ ধন্যবাদ যাচি আপোনালোকৰ মই ভৱিষ্যত হেল্পিং হেণ্ড সহযোগিতা মই কামনা কৰিছোঁ ধন্যবাদ